মই আগৰে পৰাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি আহিছোঁ ঘোৰ বিৰোধিতা কৰি আহিছোঁ আৰু মই ভাষাটোৰ কথা কৈছিলোঁ আইৰ মুখৰ ভাষাটো আৰু এডোখৰ মাটি চিফ মিনিষ্টাৰ ইয়ালৈ আহোঁতে মই সন্মুখতে কৈছিলোঁ পাৰে ৰাখক অসমীয়া মানুহে বিচৰা নাই কেব এতিয়া কেব আছিলে তেতিয়া কেব নাছিল নামটো হেৰি কি কয় তোমাৰ কি আছিল বিধেয়কখন নামটো পাহৰি গৈছোঁ নহয় নাগৰিকত্ব সংশোধনী বিধেয়ক অসমীয়া মানুহে আপুনি দেখিছে নহয় চিফ মিনিষ্টাৰক কৈছোঁ দেই ইয়াতে কৈছোঁ এইখিনি কৈছোঁ আপুনি দেখিছে নহয় অসমীয়া মানুহে গ্ৰহণ নকৰে বুলি কৈছে দৃঢ়ভাৱে কৈছে বহুতবাৰ কৈছে বিভিন্ন ধৰণে কৈছে দল সংগঠনে কৈছে তেতিয়াই কৈছিলোঁ সেইটো মই এতিয়াও মই বাহাল ৰাখিছোঁ এতিয়া মই যাব নোৱাৰোঁ নহ'লে মই তোমালোকৰ লগত এদিন গৈ পেলাই বহি মোৰ প্ৰতিবাদটো সাব্যস্ত কৰিলোঁ আৰু মই ভাবোঁ এই প্ৰতিবাদ অথলে নাযাব মোৰ বিশ্বাস ইয়াৰ লগত অসমীয়া ভাষা সংস্কৃতি মাতৃ বহু ধৰণৰ কথা যুক্ত হৈ আছে যিবোৰ তোমালোকে বেছি ভালকৈ জানা মাৰ মুখৰ ভাষাটো নাইকিয়া হ'ব মাটি জোখৰ নাইকিয়া হ'ব মাৰ মুখৰ ভাষাটো নাইকিয়া হ'ব মাটি জোখৰ নাইকিয়া হ'ব মাৰ মুখৰ ভাষাটো নাইকিয়া হ'ব মাটি জোখৰ নাইকিয়া হ'ব নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি আহিছোঁ ঘোৰ বিৰোধিতা কৰি আহিছোঁ আৰু মই ভাষাটোৰ কথা কৈছিলোঁ আইৰ মুখৰ ভাষাটো আৰু এডোখৰ মাটি চিফ মিনিষ্টাৰ ইয়ালৈ আহোঁতে মই সন্মুখতে কৈছিলোঁ পাৰে ৰাখক অসমীয়া মানুহে বিচৰা নাই কেব এতিয়া কেব আছিলে তেতিয়া কেব নাছিল নামটো হেৰি কি কয় তোমাৰ কি আছিল বিধেয়কখন নামটো পাহৰি গৈছোঁ